তোমাৰ নিকেতনখনৰ নাম কি? শংকৰদেৱ শিশুবিদ্যা নিকেতন বৰবাগ। শ্ৰেণী আচাৰ্যৰ নাম কি? শ্ৰী অৰ্চনা মহন্ত। সাতবাৰৰ নাম কোৱা। সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ। দুজন মহাপুৰুষৰ নাম কোৱা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। সৰস্বতী দেৱীৰ বাহন আৰু আসন কি? বাহন আৰু আসন? পদুম ফুল। ভোজন কৰাৰ আগতে কি কৰিব লাগে? দিব লাগে। সজামতা কৰি খাব লাগে। তুমি নিকেতনত কি দেৱীক প্ৰাৰ্থনা কৰ? সৰস্বতী দেৱীক ঘৰলৈ আলহী আহিলে কি কৰিব লাগে? নমস্কাৰ দি বহিব দিব লাগে। তোমাৰ ৰাজ্যখনৰ নাম কি? অসম। শ্ৰেণীকোঠাত আচাৰ্য সমলে কি কৰিব লাগে? কিয় হৈ নমস্কাৰ দিব লাগে? কক্ষ কেইটা? দুটা। লবেশ আৰু কৃষ্ণ। প্ৰধান দিশ কেইটা? চাৰিটা। কি কি? পূব, পশ্চিম, উত্তৰ, দক্ষিণ। ছয় ৰসৰ নাম কোৱা। একৰ পৰা 20লৈ সংখ্যা মাতা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20। পঞ্চ ইন্দ্ৰিয়ৰ নাম কোৱা। প্ৰধান আচাৰ্যৰ নাম কোৱা। শ্ৰীযুত কমল কলিতা। 10ৰ পৰা 1লৈ ওলোটাকৈ মাতা। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1। নিমপাতৰ সোৱাদ কেনেকুৱা?